বন্ধুসকল চিনি পাইছেনে আমাৰ মিয়ানীজনীক জহামাল কিতাপে মানে আৰু বেছি ভয় খায় আজি 3 দিনৰ পৰা মনটো ইমান বেয়া লাগি আছে মানে কি যে কৰিম ক'ত যে যাম ক'ত যে বিচাৰিম মানে কৈছে নহয় ভাবি পোৱা নাই আজি 3 দিনৰ পৰা হ'ল তাই চেহাটোৱে দেখা নাই ক'ত বা গ'ল কি হ'ল মানে মনটো বহুত দুখ লাগিছে আৰু এনেকৈ মানে বস্তু এটা নাইকিয়া হৈ গ'লে মনটো বেয়া লাগে ঘৰৰ পৰা যিহেতু নাইকিয়া হৈ গৈছে আজি ৰাতিপুৱা ওচৰৰ মানুহৰ ঘৰত খুদিছে মানুহঘৰে ক'লে যে ৰাতি আমাৰ ঘৰতে আছিলে কিন্তু ৰাতিপুৱা যোৱা দেখা পাইছোঁ কিন্তু ৰাতিপুৱা যোৱা দেখা পালোঁ বুলিহে ক'লে কিন্তু মই কিন্তু এতিয়ালৈকে দেখা নাপালোঁ আচলতে বহুত বেয়া লাগিছে মনটো ক'ত যে গ'ল বা কি হ'ল বা কোনে বা পালে কোনোবাই খালে নেকি ইফালে কবিতায়ো বিচাৰি ফুৰিছে গোটেইজনী তাইও বিচাৰি পোৱা নাই কিবা এটা ভয় খালে ভয় খাই পেলাই মানে ঘৰৰ পৰা গুচি গ'ল আৰু নহাই হ'ল মানে বেলেগে দেখিছে বোলে মই কিন্তু দেখা নাই চাহটোকে মই দেখা পোৱা নাই আচলতে মানে কি হয় এইফালে মিস্ত্ৰীয়ে মানে কামত লাগি আছিলে চাওকচোন মই দেখাই দিছোঁ এই দেখিছে নহয় মিস্ত্ৰীয়ে মানে লেট্ৰিন এটা বনাই আছিলে আৰু এই মিস্ত্ৰীবিলাকে কাম কৰা দেখা পাই মানে তাই বহুত ভয় খালে মানে মিস্ত্ৰী 4-5টামান মিস্ত্ৰী আহি যে এইবিলাক কাটা কুটা কাম বন কৰি আছিলে এইখিনি জেগা আগতে মানে কি সমান আছিলে এইখিনি সমান আছিলে তেতিয়া সিহঁতে ইয়াতে থাকে আৰু এইটো ঘৰতে থাকে এইটো ঘৰ দেখিছেনে ইয়াতে থাকে কেতিয়াবা সেই ওপৰতো থাকে কিন্তু যেতিয়াবা মিস্ত্ৰীবিলাক আহিলে কাম কৰিবৰ কাৰণে তেতিয়াবা মানে তাই ভয়তে মানে ঘৰত নাচাপাই হ'ল আৰু মানে এতিয়া বাহিৰে থকা হ'ল 2-3 দিনমান সেই বাঁহজোপতে আছিলে এই বাঁহজোপা দেখিছেনে এই বাঁহজোপতে 2-3 দিনমান আছিলে মানে তাৰ পিছৰ পৰা মানে নেদেখাই হ'লোঁ ক'ত যে গ'ল কি হ'ল মানে মই একো ধৰিব পৰা নাই মানে বিচাৰি ফুৰিছোঁ গোটেইজনী সৰুৰ পৰাই তাই ডাঙৰ হৈছে আমাৰ ঘৰতে আৰু বহুত মৰমত ৰাখিছোঁ আৰু সেইটো কাৰণে মনটো বহুত বেয়া লাগিছে বহুত দুখ লাগিছে মানে কি ইমান মৰমত পোহা বস্তুটো ঘৰৰ পৰা নাইকিয়া হৈ গৈছে আজি 3 দিনৰ পৰা তাইক দেখা নাই বেয়া লাগিছে মনটো আৰু সকলোৱে বেয়া লাগিব নহয় জানো ঘৰত যেতিয়া মৰমত যিকোনো বস্তু এটা পোহাৰ পিছত যদি ঘপককৈ নাইকিয়া হৈ যায় মনটো সকলোৱে বেয়া লাগিব আৰু মানে কি আৰু এটা বিশেষকৈ মানে কি ইয়াত জহামাল আছে জহামাল চিনি পায়নে আপোনালোকে এই জহামাল আছে জহামাল কিতাপে মানে আৰু বেছি ভয় খায় মানে ৰাতি টিঙৰ ওপৰত মানে ওপৰত থাকে সেই ওপৰতো জহামালকেইটা উঠি যায় সেই ওপৰত উঠি পেলাই মানে মুৰ্গীকেইটাক ধৰিব লয় নেকি সিহঁতে উৰি আহি মানে য'ত ত'ত পৰি থাকে কেতিয়াবা সেইফালে কলগছৰ তলত পৰেগৈ কেতিয়াবা এইফালে চুকত সোমাই থাকে এনেকৈ মানে ভয়ত মানে ইফালে সিফালে সিহঁতে মানে দৌৰি মানে উৰি ভয় খাই থাকে মানে বহুত ভয় খায় মানে জহামালে ধৰিবহে চাগে আৰু কালি মোৰ মানুহজনেও মানে কবিতায়ো গোন্ধ পাইছে জহামালৰ পৰা জহা গোন্ধাই আছে ভয়তে মানে বাহিৰলৈ নোলালেই মানে জহামালৰ গোন্ধ পায় কৈছে ক'ৰবাত খাব নেকি ভয়তে মানে ইমান ভয় খাইছে তাই জহামাল আৰু সেইটো কাৰণে মানে মুৰ্গীকেইটাই ভয় খাইছে সেইটো কাৰণে তাই ঘৰত মানে এতিয়া নাই বুলিয়ে ক'ব পাৰি এজনী আছিলে তাইক মৰমত ৰাখিছোঁ 3-4 দিনৰ পৰা তাইকো দেখা নাই ক'ত বা গ'ল কি হ'ল বা তাই যদিহে বিচাৰি পাওঁ আজি তাইক ধৰিম ইয়াতে থাকে ইয়াতে চৰি থাকে সিহঁতে সুন্দৰকৈ লাগি আছে কল এইটো কি কল হয় বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন কি কল হয় এজোপা চাওকচোন এইফালে এঠুক ওলাইছে চাওকচোন এয়া এইফালে এঠুক ওলাইছে এইঠুক এইটো জাহাজী কল হয় আৰু এইঠুকো অলপ পদ হৈছে আৰু কেইদিনমানৰ পিছত মানে খাব পাৰিম আৰু এইঠুক বন্ধুসকল চিনি পাইছেনে আমাৰ মিয়ানীজনীক মিয়ানী বুলিয়ে কৈছোঁ আৰু মানে আমাৰ কবিতাক চিনি পাইছেনে বাৰু আৰু তাইও মনটো বেয়া লাগি আছে যে মুৰ্গীজনী কালিৰ পৰা মানে আজি 3 দিনৰ পৰা দেখা নাই ঘৰত পোহা বস্তু এটা বেয়া লাগিছেনে নাই তোমাৰ বেয়া লাগিছে ঘৰত এতিয়া আমাৰ একো পুহিবলগীয়া একো বস্তু নাইকিয়া হ'ল মানুহকেইটাৰ বাহিৰে কোনো নাই ঘৰত পোহা বস্তু এটা ঘপককৈ যদি নাইকিয়া হৈ যায় মনটো বেয়া লাগে কি হয় আৰু বিচাৰি যদি পাওঁ আপোনালোকক দেখাম বাৰু যদি বিচাৰি পাওঁ যদি নাপাওঁতো নাই বিচাৰি পালে আপোনালোকক নিশ্চয় দেখাম